এতিয়া এটা আনবক্সিং কৰিম বাৰ্বি আৰু মই। হে গাইজ, কি খবৰ? ভাল নে সকলোৰে? মোৰো ভাল। আৰু মই মমতাজ ৰহমানে আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া দিনৰ বাজিছে 11টা আৰু মই এতিয়া পাৰিব লৈছোঁ বিচনাখন পাৰি লওঁ। ভাবিলোঁ লগতে আজি ভ্লগ এটা আৰম্ভ কৰি দিওঁ। এইকেইদিন একো ভ্লগ বনোৱাই নাই। আৰু সেইয়া চকীত মই গাৰু চাৰুবোৰ চব চকীত থৈ দিছোঁ। প্ৰথমে বিচনাখন পাৰি লওঁ আৰু তাৰপিছত ভাত তৰকাৰী বনাব আছে, ঢেৰ কাম আছে বাৰু আজি কৰিবলগীয়া। আৰু তথাপি আজি সোনকালে উঠিলোঁ কাৰণে বহুতখিনি শেষ হ'ল কাম। এতিয়া বাৰ্বি ইয়াত নাই, বাৰ্বি আছে বাহিৰত। আৰু মই তেনেহ'লে এতিয়া বিচনা চিচনাবোৰ পাৰি লওঁ, পাৰি মেলি আকৌ মই আপোনালোকক লগ পাই আছোঁ। আৰু এয়া মোৰ ফাইনেলি বিচনাত পৰা হৈ গ'ল। বিচনাখন পাৰি ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া চব বিচনা চাদৰ তাদৰ উলিয়াই আছোঁ। বাথৰুমত লৈ যাম, মেচিনত দিব লাগে, এইখিনি চব ধুব লাগিব। আৰু আমাৰ বিচনাত সদায় মোৰ এইকেইটা বস্তু বিচনাৰ গাৰুটোৰ ওচৰতে থাকে। এয়া বাৰ্বিৰ এইটো ৰ'ল অনটো থাকে, মামা আৰ্থৰ ৰ'ল অন। বাৰ্বিক সদায় লগাও নহয়, তাইক কিয় সদায় মহে ইমান কামুৰে, আমাক নাকামুৰে, ইমান নাথাকে আমাৰ ভিতৰত। তথাপি ক'ৰবাৰ পৰা ক'ৰবাৰ এটা হ'লেও আহি তাইক কামুৰে। সেইটো কাৰণে এইটো সদায় আমাৰ বিচনাতে থাকে ৰ'ল অনটো। তাইক এইটো মামা আৰ্থৰ ৰ'ল অনটো লগাওঁ আমি। আৰু এইটো নজল ড্ৰপটো, তাই চৰ্দি হ'লে তাইক এইটো দিওঁ। এইকেইটা বিচনাত সদায় থাকে, গাৰুৰ ওচৰতে থৈ দিওঁ। আৰু তাইৰ পানী বটলো থাকে বিচনাত, তাই পানী খাই থাকে। আৰু এইটো তাইৰ পপিটো থাকে, বিচনাতে থাকে, তাই খেলি থাকে। তাই যেতিয়া বিচনাত থাকে সেইকাৰণে তাইৰ বস্তুকেইটা ইয়াতে থৈ দিওঁ, তাইৰ জেগাত থৈ দিছোঁ। এতিয়া বৰ্তমান তাই নাই, আহি তেতিয়া তাই পাবহি ইয়াত। আৰু মই এতিয়া যাওঁ কাপোৰকেইটা মেচিনত দি থৈ আহোঁ। তাৰপিছত মই আজি ভাত বহুত সোনকালে বনাই দিলোঁ। 11টা বাজি গ'ল, এতিয়া 11:30 হ'বলৈ হৈছে। আৰু মই ভাত তৰকাৰী বনাই আজৰি হ'লোঁ। আজি বহুত সোনকালে আজৰি হৈ গ'লোঁ বনাই মেলি। আৰু ঘৰৰ কামবোৰ শেষ মানে এতিয়া মোক ৰুমটো সাৰিবলগীয়া আছে। ৰুমটো সাৰিম। তেনেহ'লে মই এতিয়া প্ৰথমে এই কাপোৰখিনি মই তলতে পেলাই দিছোঁ, সেইখিনি মই মেচিনত দি থৈ আহোঁ। সেইখিনি কাপোৰ বিচনা চাদৰ গাৰু বালিচ এতিয়া যিকেইটা খুলিছিলোঁ সেইকেইটা এয়া। কাপোৰখিনি মেচিনত দি দিওঁ। আজি বতৰটো বৰ ঠিক নহয়, আজি সেইকেইটামান নুধুওঁ, কাপোৰখিনি মেচিনত দি থৈ দিছোঁ, কালি মানেহে ধুম। আৰু এয়া আজি এতিয়া মই দুপৰীয়াৰ কাৰণে এয়া মাছ বনাইছোঁ, পাভ মাছ বনাইছোঁ। পাভ মাছ মোৰ হাজবেণ্ডে খাই খুব ভাল পায়, সেইটো কাৰণে পাভ মাছ বনাইছোঁ। দাইল বনাইছোঁ আৰু ভাত আৰু মিট আছে। আমাৰ বেটাটোৱে খালে খাব, সি মাছ নাখায় তাৰমানে। এয়া আৰু মই কেৰাহীখন দেখি ভাবিছোঁ চাগে ইমান ক'লা ক'লা, কিন্তু মই এই কেৰাহীখন খুব ভাল পাওঁ বনাই, সেইকাৰণে মই এইখনতে বেছিকৈ বনাওঁ। আৰু এতিয়া ফাইনেলি কাপোৰ কানি ধোৱা হৈ গ'ল। অথনিয়ে ধুলোঁ কাপোৰ কানিখিনি। আৰু বৰষুণ দি আছে খুব, সেইকাৰণে বাহিৰত মেলিব পৰাও নাই। আৰু এতিয়া দুপৰীয়া ভাত পানী খায়ো আজৰি হৈ গ'লোঁ। একদম ইমান বৰষুণ দি আছে এইকেইদিন, বাহিৰত একো মেলিবই পৰা নাই কাপোৰ। পিছফালে মেলি দিবগৈ লাগিব কাপোৰ। আৰু আমাৰ বাৰ্বি হ'ল এইজনী, তাই কান্দি আছে। এইজনী তাইক অকল মৰ্টন খাই থাকিব লাগে দোকানত গৈ গৈ। বোলে আমি এতিয়া এটা আনবক্সিং কৰিম বাৰ্বি আৰু মই, সেইটো দেখাম এতিয়া আপোনালোকক। বাহিৰখনৰ পৰা বৰষুণ হৈ আছে, মই এতিয়া বাহিৰত দেখাম বোলো। এইটো কৰিম আনবক্সিং। কেঁচি আৰু এইটো লৈ লৈছোঁ। আহা আকৌ, আহা আহা। এইজনী বাৰ্বি পেচ লাগে, তাই শুই আছে। আহা বেটা, আহা আহা আহা, ভাল বেটা, আহা আহা, ভাল বেটি, আহা। বাহিৰত পুৰা বৰষুণ হৈ আছে। বাহিৰত পুৰা বৰষুণ দি আছে।
এতিয়া পিছবেলা হ'ল, ৰাতিপুৱা পৰা পিছবেলাকৈ বৰষুণ দিয়ে আছে বাহিৰত। আৰু এতিয়া আনবক্সিংটো কৰিম মই। বাৰ্বি ৰেডি হৈ আছে আনবক্সিংটো কৰিবলৈ। সেইজনী বাৰ্বি বহি আছে। ত' এইটো আনবক্সিং কৰিম এতিয়া মই। এইটো আজি যিটো আনবক্সিং কৰিব লৈছোঁ এইটো মোৰ নিজৰ হয়, মই নিজৰ কাৰণে আনিছোঁ। কি কৰি আছা? এইযোৰ মেখেলা চাদৰ আনিছোঁ মই মোৰ নিজৰ কাৰণে, এইটো যিটো মই এতিয়া আনবক্সিং কৰিম। আপোনালোকে চাব, চাই পিনে মোক কমেণ্টত জনাব কেনেকুৱা লাগিছে। বাৰ্বিয়ে খুলিব বোলে, এইবিলাক চোৱা উলিয়াই দিয়া, উলিয়াই দিয়া। ৰেডি 1 2 3 ইয়ে ক'ত গুচি গ'ল আৰু। এইযোৰ মেখেলা চাদৰ আনিছোঁ ব্লেকত। মই ব্লেক কালাৰটো খুব ভাল পাওঁ, সেইটো কাৰণে ব্লেকত এইযোৰ আনিছিলোঁ। চ' এতিয়া তেনেহ'লে ফুলো মেখেলা চাদৰযোৰ। এতিয়া এইযোৰ মেখেলা চাদৰযোৰ চাওঁ খুলিব দিয়া আকৌ। এইযোৰ মই ব্লেকত খুব ভাল পাওঁ, সেইটো কাৰণে ব্লেকত আনিছোঁ। ৰ'ব, মই ধুনীয়াকৈ থিয় হৈ পিনে দেখাম আপোনালোকক। এতিয়া ধুনীয়াকৈ দেখাম মেখেলা চাদৰযোৰ, মই নিজেও চাম। এইখন চাদৰ, এইকেইটা পাৰি হয় এইকেইটা। এইখন চাদৰ, মোৰ মানে ব্লেক খুব ভাল পাওঁ, ব্লেকটো মোৰ ফেভাৰিট কালাৰ হয়। আৰু মেখেলাখন এইখন। এইখন মেখেলাখন আৰু এইটো ব্লাউজৰ পিচ। এইযোৰ কাপোৰযোৰ, আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে মোক জনাব কমেণ্টত। ব্লেকত আনিছোঁ মেখেলা চাদৰ। এইবাৰ মেখেলা চাদৰ ব্লেকত লোৱা হ'ল, আগতো ঈদৰ সময়তো এযোৰ লৈছিলোঁ আৰু এতিয়াও এইযোৰ ব্লেকতে ল'লোঁ। চ' কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। বিশেষ আজি ভিডিঅ'টোত একো নাই, ঘৰতে আছিলোঁ, বৰষুণো দি আছে, বাহিৰত যাবলৈও মানে কি বৰষুণ খুব দি আছে, সেইকাৰণে বাহিৰত যাব নোৱাৰি এতিয়া। আৰু ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্টত জনাব। বিশেষকৈ মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব, ব্লেকত আনিছোঁ। চ' থেংক ইউ so much.